অন্য এটা মিনি ভ্লগলৈ মই আপোনালোক সকলোকে অমৰনাথ চেনেললৈ স্বাগতম জনাইছোঁ। মানালীৰ আজি আমাৰ দ্বিতীয় দিনটো, গতিকে মানালীৰ সুন্দৰ পৰিৱেশবোৰ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এয়া গাড়ীৰে গৈ আছোঁ পাহাৰৰ মাজে মাজে, চাৰিওফালে সেউজীয়া, কিমান সুন্দৰ পৰিৱেশ আপোনালোকে চাওক। আমি গৈ আছোঁ পাহাৰৰ মাজে মাজে আৰু আমি গৈ এতিয়া এটা ৱাটাৰফললৈ যাম। তাত আৰু আমি এনেকৈ এখন মাৰ্কেট পালোঁ, ইয়াৰ পৰা আমি খোজকাঢ়ি গৈ আছোঁ খুব সুন্দৰকৈ। আৰু আপোনালোকেও কেতিয়াবা সময় পালে মানালীলৈ ফুৰিবলৈ আহিব, খুব ভাল লাগিব। আৰু এনেকৈ আমি পাহাৰৰ মাজে মাজে সৰু ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ। এয়া ৰেষ্টুৰেণ্ট এখন দেখা পালোঁ, চাওক খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া, কি ক'ম আপোনালোকে দেখিলেহে বিশ্বাস কৰিব। আৰু এয়া আমি এই ৰাস্তাৰে গৈ থাকোঁতে আপেল গছবোৰ দেখিলোঁ। ইয়াত খুব সুন্দৰকৈ আপেলবোৰ লাগি আছে, ৰং ধৰা নাই, পকিবলৈ হোৱা নাই চাগে, গতিকে আপোনালোককো দেখুৱালোঁ। চাওক ইয়াত তলৰ পৰা ওপৰলৈকে আপেলবোৰ লাগি আছে। গতিকে আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। আৰু আহি আহি আমি নিৰ্দিষ্ট ঠাই ৱাটাৰফল চাওক, কিমান ওপৰৰ পৰা আহিছে, পৰিৱেশটো চাওক কিমান ওপৰৰ পৰা নিগৰি আছে। এয়া আমি বহুত ওপৰত আছোঁ আৰু এয়া চাওক ৱাটাৰফল, খুব সুন্দৰ লাগিলে। গতিকে আপোনালোকে কেতিয়াবা পাৰিলে চাবলৈ আহিব। আৰু এই ৱাটাৰফলটো চাবলৈ আমি পাহাৰৰ মাজে মাজে প্ৰায় 4 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ। ৱাটাৰফল চাই উঠি আমি আৰু এটা বেলেগ ঠাইলৈ আহিলোঁ। ইয়াৰো পৰিৱেশটো আপোনালোকক মই দেখুৱাই দিছোঁ। খুব সুন্দৰ এটা মন্দিৰ আছে ইয়াতে, এয়া চাওক ইয়াৰ ফুৰি এতিয়া আমি খানা খাবলৈ বহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই, ধন্যবাদ, জয় আই অসম।